আচলতে আমি ৰাতিপুৱা গম পাম আমাক যেতিয়া কেবিনেটৰ ফাইলটো দিয়ে এতিয়ালৈকে পোৱা নাই এখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব খুজিছে যে প্ৰত্যেক মাহত বা দুমাহত গুৱাহাটীৰ বাহিৰত এখন কেবিনেট হ'ব লাগে আচলতে আমি এক মাহতে কৰিব লগা আছিলে বিভিন্ন অসুবিধা হয় কিবা পৰিস্থিতি হয় গতিকে দুমাহমানত এখন কেবিনেট হৈছে কেবিনেটখন গতানুগতিক কেবিনেট এনেকুৱা নহয় যে এখন কোকৰাঝাৰত কৰি কোকৰাঝাৰৰ কাৰণেহে পাৰ্টিকুলাৰলি বিশেষ কিবা পেকেজেৰে কৰা হ'ব এনেকুৱা নহয় কিন্তু আমি যেতিয়াৰ পৰা কেবিনেট গুৱাহাটীৰ বাহিৰত পাতিবলৈকে যত্ন কৰিছিলোঁ আমি দেখিবলৈ পাইছোঁ যে সেই অঞ্চলৰ মানুহে ইয়াক আদৰণি জনায় আজিও মই এতিয়া কোকৰাঝাৰত দেখি আহিছোঁ সকলো ফালে এটা উৎসৱমুখৰ পৰিৱেশ জাকজমকতা একো নাই কিন্তু মানুহৰ মনটো ভাল যে আমাৰ কোকৰাঝাৰতো কেবিনেট হৈছে ধেমাজিতো কেবিনেট হৈছে বা হাফলঙতো কেবিনেট হৈছে মানুহৰ তেনেকুৱা এটা ফিলিংছ গতিকে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো কৰিছে গতিকে মই আকৌ কৈছোঁ বিশেষকৈ কোকৰাঝাৰৰ বুলি নহয় সমগ্ৰ অসমৰ কাৰণে কেবিনেট এখন দিছপুৰত নকৰি যেনিবা আমি কোকৰাঝাৰত কৰিছোঁ কিন্তু ডেফিনেটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰৰ কাৰণে তেখেতে যথেষ্ট চিন্তা কৰে কালিও যে কৰিব মই অত্যন্ত দৃঢ়ভাৱে বিশ্বাসী মই আকৌ কৈছোঁ এখন কেবিনেটখন বিশেষ নহয় এখন গতানুগতিক কেবিনেট আমাৰ সপ্তাহত এখন কেবিনেট হয় এখন তাৰে গুৱাহাটীৰ বাহিৰত হয় এখন গতানুগতিক কেবিনেট কিন্তু যিহেতু আমি ইয়ালৈকে আহোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহে ৰাইজৰ লগত আলোচনা কৰিব ৰাইজে নিশ্চয়কৈ কিবা দাবী কৰিব গতিকে কিবা নহয় কিবাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰৰ কাৰণে কৰি থৈ যাব যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ কোকৰাঝাৰ যে চপাৰ নদীৰ তাতে ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি যাবৰ কাৰণে যিবোৰ চিডিউল আছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব মন্ত্ৰীসকলে বেলেগ বেলেগ কাম কৰিব মই আমাৰ মেডিকেল কলেজত বনাই আছে তাত এটা ৱাটাৰ ৰিচোৰ্চৰ কাম চলি আছে মই তালৈকে যাম এই সকলোৱে ডেভেলপমেণ্টৰ কাম চাব সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যেকজন মন্ত্ৰীলৈকে নিৰ্দেশ থেংক ইউ শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে ধন্যবাদ